ষ্টুডেণ্টৰ বাহিৰে আন বেছিভাগ মানুহে কিতাপ পঢ়ে। তেওঁলোকে কিতাপৰ জ্ঞান বা মূল কথা জানিব বিচাৰে। কিন্তু বেছিভাগ ষ্টুডেণ্টছ বা মানুহে বহুত কিতাপ পঢ়ে, কিন্তু কিতাপ পঢ়াৰ কিছু নীতি নিয়ম বা টেকনিক নজনাৰ কাৰণে কিতাপৰ মূল কথা বা জ্ঞান আহৰণ কৰাত কিছু অসুবিধা হয়। গতিকে এই ভিডিঅ'ত মই কিতাপ কেনেকৈ পঢ়িব লাগে সেই বিষয়ে সম্পূৰ্ণ আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত। আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন আপডেট ভিডিঅ' আপুনি আগতীয়াকৈ পাই থাকিব। প্ৰথমে আপোনালোকৰ কিতাপ পঢ়াৰ অভ্যাস আছে, এইটো ভাল কথা, আৰু ষ্টুডেণ্টৰ প্ৰধান কৰ্তব্য হৈছে কিতাপ পঢ়া। কিন্তু কিতাপ পঢ়াৰ আগতে বা যিকোনো এখন কিতাপ পঢ়িবলৈ যাওঁতে আপোনালোকে প্ৰথমে কি চায়? বেছিভাগ মানুহে সূচীপত্ৰত গৈ পাঠ পঢ়া আৰম্ভ কৰি দিয়ে। এনেকা কৰিলে পাঠৰ কথা বুজি পাব, কিন্তু কিতাপটোত আমাক কি শিকাব বিচাৰিছে সেইটোৰ মূল কথা আমি নাজানিম। গতিকে সেই মূল কথা নাজানিলে কিতাপ এখন পঢ়ি কি লাভ থাকিব, ৰাইট? গতিকে প্ৰথমে আপোনালোকে সূচীপত্ৰত নাচাই প্ৰথমে কিতাপটোৰ প্ৰথম পেজ উল্টাই আপোনালোকে তাত চাব যে পাতনি বা লেখকৰ নিবেদন বা ভূমিকা লিখা থাকে। সেইটো আপোনালোকে প্ৰথমে পঢ়ি ল'ব, কাৰণ সেই প্ৰথম পেজতে কিতাপৰ সকলো মূল কথা লিখা থাকে। তেতিয়া যিকোনো পাঠ পঢ়িলে বুজাত কিছুমান বস্তু সহজ হয়। দ্বিতীয়তে আমাক LP-ME স্কুলত শিক্ষকসকলে মুখত মাত ওলাই পঢ়িব শিকায়। এইটো ভাল উপায়, কাৰণ সেই সময়ত আমাৰ মগজুগত ইমান ইনফৰমেশ্যন নাথাকে আৰু চিলেবাছো কম থাকে। গতিকে আমাক সোনকালে বস্তুবোৰক মনত ৰাখিবৰ কাৰণে মুখত মাত ওলাই পঢ়িব লগা হয়। কিন্তু এতিয়া আমি ডাঙৰ হৈছোঁ, হাই স্কুল কলেজত পঢ়ি আছোঁ, গতিকে আমাৰ চিলেবাছ বেছি, আৰু সময়মতে যদি আমি চিলেবাছবোৰ শেষ নকৰোঁ তেনেহ'লে পৰীক্ষাত কম নম্বৰ আহিব, ৰাইট? গতিকে আমি কম সময়ত বেছি পঢ়িব লাগিব। গতিকে আমি পঢ়া কিছু নিয়ম সলনি কৰিব লাগিব। গতিকে আমি চাইলেণ্টলি পঢ়াৰ চেষ্টা বা অভ্যাস কৰিব লাগিব। চাইলেণ্টলি পঢ়িলে কি হয়, আমি কম সময়ত বেছি বস্তু শিকিব পাৰোঁ। মাত ওলাই পঢ়িলে, মুখত মাত ওলাই পঢ়িলে আমাৰ এনাৰ্জি বেছি নষ্ট হয়, কিন্তু মনে মনে পঢ়িলে কম এনাৰ্জিত লং টাইম লৈ বেছি সময়লৈ পঢ়িব পৰা যায়, আৰু আমাৰ মগজু, আমাৰ ৰিডিং স্কিল বাঢ়ে, আৰু আমি ফাষ্ট পঢ়িব পাৰোঁ, আৰু আমাৰ মগজুৱে সোনকালে জ্ঞানৰ আহৰণ কৰিব পাৰে। তৃতীয়তে, আমি যিকোনো পাঠ এখন পঢ়োঁতে লাইন বা লাইন পঢ়ি গৈ থাকোঁ, কিন্তু কেতিয়াবা কি হয়, আমি একেটা লাইনকে দুবাৰ পঢ়ি দিওঁ। এনেকা কিয় হয়? কাৰণ আমাৰ কনচেনট্ৰেশ্যন কাৰণে, আমাৰ একাগ্ৰতা কম হোৱাৰ কাৰণে এনেকা আমি এটা লাইনকে দুবাৰ পঢ়ি দিওঁ। গতিকে আমাৰ কনচেনট্ৰেশ্যন বঢ়াব লাগিব। গতিকে কনচেনট্ৰেশ্যনৰ বিষয়ে মই অলৰেডি ভিডিঅ' বনাই দিছোঁ, গতিকে আপুনি মোৰ চেনেলত গৈ আপুনি সেই ভিডিঅ' চাব পাৰিব। আৰু যেতিয়া আপোনালোকে যিকোনো পাঠ পঢ়িব সেই সময়ত আপোনাৰ আঙুলি ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব, নহ'লে আপোনাৰ কলম বা পেঞ্চিল দি ব্যৱহাৰ কৰি যাব লাগিব। তেতিয়া আপোনালোকে নিজৰ কনচেনট্ৰেশ্যন বজাই ৰাখিব পাৰিব। চতুৰ্থতে, আমি অকল পঢ়া নিয়ম জানিলে নহ'ব, পঢ়াটো বুজি পাব লাগিব, মনত ৰাখিব লাগিব, ৰাইট? গতিকে আপুনি যিখিনি পাঠ পঢ়া, সেই পাঠটোৰ প্ৰথমে আপুনি মূল ভাৱটো পঢ়ি ল'ব লাগিব, আৰু মনত এখন ইমাজিন কৰিব লাগিব যে সেই পাঠটোৰ ওপৰত এখন কাহিনী কনভাৰ্ট কৰিব পাৰিলে সোনকালে মনত থাকিব। আপোনালোকক উদাহৰণ দি বুজাব গৈ আছোঁ। আপুনি যেতিয়া A for apple, B for ball এইটো পঢ়িলে আপোনাৰ মনত কি ভাৱ আহে? নিশ্চয় আপোনাৰ মনত এখন ৰঙা আপেল আৰু আমি খেলি থকা এখন বল আহিব, ৰাইট? গতিকে আমি এনেকুৱা পিকচাৰত ভাবিলে সোনকালে আমাৰ মগজুৱে বস্তুবোৰ একচেপ্ট কৰে। গতিকে এনেকুৱা পঢ়িলে আমি ইমাজিন কৰি পঢ়িব লাগিব, তেতিয়া আমি সোনকালে বস্তুবোৰ মনত ৰাখিব পাৰিম। আশা কৰোঁ এই ভিডিঅ'ৰ পৰা আপোনাৰ পঢ়া শুনাত কিছু প্ৰভাৱ পৰিব, আৰু যদি সঁচাকৈয়ে আপোনাৰ এই ভিডিঅ'ৰ পৰা আপোনাৰ কিবা সহায় হৈছে তেনেহ'লে লাইক কৰি মোৰ মনোবল বঢ়াব আৰু ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব।